কৰিছোঁ আপোনালোকৰ কাৰণে সকলোকে ঈদ মোবাৰক জনাইছোঁ এতিয়ালৈকে গা ধোৱা নাই চব কাম হৈ গ'ল এওঁ আৰু আবাই গা ধুই আছে এইফালে আবা আৰু এওঁ ৰেডি এয়া চবকে ঈদ মোবাৰক জনাই দিয়ক ঈদ মোবাৰক দিয়া লগৰ এজনো আহিছে আমাৰ ইয়াতে থাকে চাইডত ঈদ মোবাৰক দি দিয়া ঈদ মোবাৰক এওঁ আৰু আবা আৰু লগৰজন ওলাই পেলাই গ'ল নামাজ পঢ়িবলৈ আহি পাই গ'লোহি ৰাজধানী মছজিদ ইয়াতে প্ৰত্যেকবাৰৰ দৰে এবাৰো ঈদৰ নামাজ পঢ়িম নামাজ শেষ কৰি আমাৰ চবৰ কাৰণে পাণ আনিব গ'লোঁ এখন স্পেচিয়েল মিঠা পাণ আচাদাৰ কাৰণে লৈছিলোঁ ডিজাইনটো দেখিয়ে বৰ ভাল লাগি গ'ল কিবা কিবি বহুত বস্তু দিছে নামবোৰ কৈছিলে নোসোমালে কিন্তু মূৰত তাৰপৰা একদম পেক চেক কৰি একদম চিলভাৰ ফইল দি পেক কৰে চিলভাৰ ফইল দি পেক কৰি একদম এইটো প্লাষ্টিকৰ পেকেটটো দিছে ন ইয়াত একদম ধুনীয়াকৈ দি দিছে কিবা কিবি এইবিলাক দিছে তাৰ ওপৰত চেৰি চাহিলটো পাগলাই হৈ গৈছে পাণৰ ষ্টাইল দেখি পেলাই তাৰপিছত এখন হৈ গ'ল একদম ৰেডি দেখিছেনে ঈদৰ দিনা আৰু ইয়াৰ শান্তি নাই ঈদৰ দিনাখন ৰাতিপুৱা কাপোৰ কানি পিন্ধালোঁ আকৌ খুলি পেলাই ওপৰলৈ যাওঁ বোলা কৈ পেলাই এয়া ওপৰলৈ গৈ বালি খেলিছে দেখিছেনে এই বালিত এইবোৰ মাৰিব ঘৰ বনাব এইবোৰ ঈদৰ দিনাখন তাৰ শান্তি নাই কৈ আছোঁ বৈ তললৈ বৈ তাৰপিছত অলপ দেৰি পিছত আনাই আহিলে তেতিয়া মানে তাক লৈ আহিছে পাঁচিখন কৰি এয়া মানে কাপোৰ পিন্ধাই দিছোঁ আৰু আৰু আনাই দুটাই মানে এই গাড়ী এখন আনি দিছিলে এওঁ খেলি আছে এয়া এই চাহিনুল অকণমানিটো আহিছিলে তাৰ লগত অকণমান আধেনে খেলি আছে বৰ মৰম লগা অকণমানিজনী এয়া এওঁ আহি পাই গ'লে মছজিদৰ পৰা ঈদ মোবাৰক কৈ দিয়া দিন চবক আৰু মোৰ লুকটো এওঁ দেখাই দিব ৰ'ব কেনেকুৱা লাগিছে জনাব গৈ আছোঁ বৰবাহঁতৰ ঘৰলৈ যে মোৰ মাতটো নাই কাৰণে এওঁ ভিডিঅ'খিনি বাকীখিনি কৰি যাব বৰবাহঁতৰ ঘৰলৈ এখন দলং এখন আছে দলংখন পাৰ হৈ গ'লে বৰবাহঁতৰ ঘৰ সেইটো দিনত 10 বাৰকৈ অহা যোৱা কৰিব সেইফালে বাইদেউ আহি আছে চিঞৰি আছে আমি এইটো অহাৰ কাৰণে তাৰ খং এতিয়া মনে মনে আছে আমি চালোঁ নহয় এতিয়া মনে মনে আছে বৰবাহঁতৰ ঘৰ পাই গ'লোহি সোমালোঁ ঈদ মোবাৰক এতিয়া পোহৰটো বহুত আগত চাহ খাবলৈ লৈছোঁ ধুনীয়াকৈ বৌয়ে ধেৰ বস্তু দিছে কেক নান কাটা চব বৌয়ে নিজে বনাই দিছে খালি অকল খেজুৰটোহে কিনিছে দেই গছত লগা নিজৰ গছত নহয় এইফালে এওঁ বহিলেই খাবলৈ খপুৱা একদম বেপাৰী গছত খপুৱা মানুহ খাই আছে এয়া ঈদ বুলি নাস্তা অলপ বনাইছিলোঁ তাকে বোলো আপোনালোককো অকণমান দেখাওঁ কিনো বনাইছিলোঁ তাকে কণী পিঠা গমৰ লাডু এল'জেলো খালি মিঠাইটো বনোৱা নহয় আৰু এইফালে ভুজিয়াও বনোৱা নহয় কুটকুটি মানে কিছুমানে নিমকি বুলিও কয় সৰু নিমকি আমি কওঁ কুটকুটি বুলি তাৰপিছত এইফালে কেক আৰু এইফালে নান কাটা সেইখিনি চব মই বনোৱা হয় তাকে অলপে বনাইছোঁ এইবাৰ গাটো বেয়া হৈ গ'ল মোৰ সেয়া শুনিছে মাতটো তো তাকে ঈদ বুলি অলপ আয়োজন কৰিলোঁ তাকে ওচৰৰ আহিব কেইঘৰমান আকৌ এওঁৰ লগৰো আহিব দুজনমান নে এজনে আহে গম নাপাওঁ আৰু এতিয়া আহিম কৈছে তাকে অলপ চলপ বনালোঁ আৰু যদি কিবা ইয়াৰ ভিতৰত আপোনালোকৰ ৰেচিপি বিচাৰে তেনেহ'লে ক'ব মই দিম ভাবি আছোঁ গমৰ লাডুৰ ৰেচিপি আপোনালোকৰ আগলৈ লৈ আহিম বুলি অতি সোনকালতে এয়া ডক্টৰ তাছিল তেওঁ আহিছিলে ঈদ খাবলৈ ধুনীয়াকৈ পোলাও চিকেন কুৰ্মা আৰু নাস্তা এইবোৰ দি পেলাই তেওঁ ধুনীয়াকৈ খাই আছে আৰু বেলেগ আহিছিলেও কিন্তু মানে ইমানেই বিজি ন সেইটো সময়ত গধূলি মানে ভিডিঅ' মানে কৰিবলৈ নহ'লে কিন্তু উপায় নাই এয়া চিকেন কুৰ্মাখিনি অলপমানকৈ মই দেখাই দিছোঁ তাকে আৰু লগতে ইফালে বৰবাহঁতকো গধূলি মানে ৰাতিলৈ ভাত খাবলৈ মাতিছিলোঁ তাৰো যা যোগাৰ অলপ কৰি থাকোঁতে ব্যস্ত একেবাৰে আপোনালোকৰ ৰাতি লগ পাইছোঁ 11টা বজাত এয়া বৰবাহঁত আহিছিলে আবা বৰবা গোটেইখিনি খাই আছে
আছে আৰু লগতে আগফালে আৰু ময়ো লেকচাৰ মাৰি পেলাই লগতে বৌয়ে আনায়াক খুৱাই আছে। তাকে ভিডিঅ'টো ইমানতে আজিলৈ সামৰণি মাৰিলোঁ। লাষ্টত আকৌ এবাৰ সকলোলৈ ঈদ মুবাৰক থাকিলে আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেকৈ লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব।